লাষ্ট ভিডিঅ'ত আপোনালোকে দেখা পাইছিল যে মই আহি পাইছোঁ মাজুলী। ফাইনেলি মই আহি পালোঁ আউনীআটী সত্ৰ। তো আজি ব্লগটোত দেখা হ'ব আউনীআটী সত্ৰখন। এইখন সত্ৰ আটাইতকৈ পুৰণি, প্ৰায় 400-500 বছৰ পুৰণি। 500 বছৰ পুৰণীয়া। 500 বছৰ পুৰণি। ইয়াৰ এটা পাৰ্ট আছে গুৱাহাটীত। ইয়াৰ পৰা গুৱাহাটীত আছে আউনীআটী সত্ৰ। অঁ, তাতো আছে এই সত্ৰৰ পাৰ্ট এটা। আচ্ছা। এতিয়া আমি দেখিছোঁ ঘৰবিলাক, অঁ, এক লাইন এনেকৈ চাৰিফালে উত্তৰ দক্ষিণ পূব পশ্চিম চাৰিবনি আছে। চাৰিটা মানে এইবিলাকক হাতী বুলি কয়। অঁ, যিসকল কেউলীয়া উদাসীন ভকত বাস কৰি আছে, আচ্ছা। সেইসকলক মানে কেউলীয়া বুলি কয়। অঁ, উদাসীন ভকত, যিসকলে কোনো মানে বিবাহী কাৰ্যত জড়িত নাই। অঁ, ইয়াতে পঢ়ি শুনি ল'ৰা ডাঙৰ হৈছে, এনে BA পাছো কৰিছে এই সত্ৰতে। হাতী বুলি কয় ন সেইখন? অঁ, এইবিলাক হাতী বুলি কয়। বহা হাতী, আচ্ছা। যেনেকৈ আমি ঘৰ বুলি কওঁ, এইটো আমাৰ ঘৰ। অঁ, তেওঁলোকে এইটো এটা মানে তাৰমানে কেলৈ বস্তুটো বহা বুলি কয়। অঁ, এটা পাৰ্টত মানে ধৰি লওক 4-5জনকৈ থাকে, অঁ, আৰু সেইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট, এনেকৈ পাৰ্ট বৰ্ডিং নিচিনা, অঁ, হোষ্টেল নিচিনা, সেনেকুৱা বস্তুটো। আচ্ছা, এইটো হৈছে মিউজিয়াম, আমি পিছত চাম। অ'কে। এখন সত্ৰ। ভিতৰত দেখাব পাৰিনে নোৱাৰি? ভিতৰত দেখাব পাৰিনে নোৱাৰি? পাৰি পাৰি ন? অঁ, পাৰি, ফটো উঠাব পাৰি। অঁ, এইটো হ'ল নামঘৰ, নামঘৰটো। মানে কীৰ্তনখন নামঘৰ আৰু। অঁ, গুণমুখী ন? তো সত্ৰখনৰ ভিতৰখন চাই লওক কেনেকুৱা। কোনে কোনে আহি পাইছে ক'ব ইয়াতে। আপুনি সত্ৰৰ সম্ভৱত কওক। মাজতে হ'ল আমাৰ কৃষ্ণ গোবিন্দ, হয়, গোবিন্দ বুলি কয়। এইফালে আছে ভুৱন মোহন, হয়, সিফালে আছে গিৰিধাৰী, আৰু দুই মূৰে দুই এখনত চতুৰ্ভুজ বাসুদেৱ। কৃষ্ণ বেলেগ বেলেগ ৰূপত আছে। অঁ, ইয়াৰ মূল আসনখন এই জগন্নাথ পুৰীৰ পৰা আনি ইয়াত স্থাপন কৰিছে। গোবিন্দ পুৰীৰ পৰা অনা। গোবিন্দপুৰীৰ পৰা অনা, গোবিন্দপুৰ পুৰাণা। গোবিন্দপুৰীৰ পৰা অনা, সম্পূৰ্ণ ৰূপেৰে সজ্জিত দেই। আৰু এই সত্ৰ লগতে মই আহি আছোঁ জানি থাকোঁ, এই সত্ৰ আপোনাৰ 450 বছৰ হৈছে। 400 বছৰ হ'ল। 400 বছৰ হৈছে। এই সত্ৰ প্ৰতিষ্ঠা কৰিছিলে ৰজা, মানে আহোম ৰজা জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ। লগত শংকৰ গুৰুও আছে, হয়, সেইবিলাক আধাৰতে হৈছে। গতিকে প্ৰতিষ্ঠাপক হ'ল জয়ধ্বজ সিংহ। হয়। আমি যে বুৰঞ্জীত পাইছোঁ অঁ, সেই জয়ধ্বজ সিংহ নহয় জানো বাৰু? বাকী ভুৱন মোহন বুলি যে কৈছে, হয়। ভুৱন মোহনৰ অৰ্থ হ'ল মানে শ্ৰীকৃষ্ণই ৰাসক্ৰীড়া কৰা, ৰাসক্ৰীড়াকে ভুৱন মোহন বুলি কোৱা হয়। দুইফালে ইফালে বাসুদেৱ, গিৰিধাৰী, মানে গোবৰ্ধন, এইবিলাক জানিবলগীয়া কথা দেই, এই নহয়। তাৰপিছত আপোনাৰ সিমূৰে বাসুদেৱ, চতুৰ্ভুজ বাসুদেৱ। হয়, তাৰপিছত ইয়াৰ অৰ্থ আউনীআটী সত্ৰ মানে গোবিন্দ বুলি যে ক'লে, হয়, আউনীআটী সত্ৰই ঈশ্বৰক উপাসনা কৰে গোবিন্দ বুলি, মানে গোবিন্দজী, মানে কৃষ্ণৰ আন এটা হ'ল গোবিন্দ। গতিকে আউনীআটী সত্ৰৰ আন এটা হ'ল নাম গোবিন্দ। সেয়া হৈছে আউনীআটী সত্ৰ সজ্জিত মূৰ্তি মোৰ আৰু সেই জানিবলগীয়া বিশেষ কথা। এইডাল হ'ল তুলসী খুঁটা। তুলসী খুঁটা। মানে কথা হৈছে কি, এইটো 400 বছৰ 350 বছৰ আগৰ। আচলতে এইটো সঁচাও কথা, সেইবিলাক হৈছিলে সত্য যুগৰ কথা। আজি সেই যুগৰ খাদ্য আছে জানো? সেইবিলাক সত্যবিলাকতো নাইকিয়া হৈ গৈছে। গতিকে সেই তেতিয়া দিনৰ এয়া তুলসী খুঁটা। এতিয়া ঘৰৰ সন্মুখতো এনেকুৱা
আমাৰ আঙুলিটোৰ নিচিনা অঁ আঙুলিটোৰ নিচিনা এটা তুলসী এইটো তুলসী চাই লওক ইমান ডাঙৰ তুলসীৰ খুঁটাই তুলসীৰ গছডাল কিমান ডাঙৰ হ'লে দেখিছে কোনে কোনে ইয়াত আহি পাইছে মোক কমেণ্ট কৰি জনাব আৰু যোনে আহি পোৱা নাই আহিব ইয়াত এটা সত্ৰাধিকাৰবোৰ থাকে এতিয়া চাবই নাই হয়। বিভিন্ন ঠাইৰ পৰা মানুহ আহিলে ইয়াতে সত্ৰাধিকাৰ কৰিব পাৰে এইবোৰ পুৰণি সত্ৰাধিকাৰ এইবিলাক পুৰণি সত্ৰাধিকাৰ যিসকল পৰম পাপী হৈছে কেনেকে হয় মানে তেখেতৰ নাতি গুটি এনেকুৱাকে হয় তেনেকুৱা নহয় কথাটো তেনেকুৱা নহয় এতিয়া এইজন হ'ল সত্ৰাধিকাৰ এইজনৰ পিছত ডেকা বুলি এজন সত্ৰাধিকাৰ আছে এতিয়া অঁ এইজনৰ পিছত তেওঁ পাব আচ্ছা ঠিক সত্ৰাধিকাৰ হোৱাৰ মানে সেই শব্দ গুণকেইটা থাকিব লাগিব তেনেকৈ ঈশ্বৰৰ ক'ৰবাত স্বজন কৰি থৈছে সেইমতে আহি আৰু পাইছে তেনেকুৱা এইজনৰ নাম হ'ল ডক্টৰ পিতামলী গোস্বামী দেই সত্ৰাধিকাৰজনৰ নাম আচ্ছা এতিয়া এনেকৈ ওলাই পেলাই মিউজিয়ামলৈ যাওঁ ধুনীয়া পৰিৱেশ ইমান শান্ত হৈছে পৰিৱেশ আহিয়ে ভাল লাগিছে মোৰ একেবাৰে আৰু এটা ভাল লাগিব প্ৰসাদৰ কিবা মন আছে নেকি অঁ মই ঘৰকৈ গৈ আছোঁ দেই এণ্ড ওচৰত এটা মিউজিয়াম আছে ভিতৰত চাব গৈ ইমান ধুনীয়া লাগিছে চাই পেলাই আহোম ৰজাৰ দিনৰ বস্তু আছে গদাধৰ সিংহৰ খোৱা থাল এখন আছে ইমান আহিলে লাচিত বৰফুকনে এই হেংদাং এখনো আছে তো আহিলে ইয়াত আহিব এই মিউজিয়ামটোৰ ওচৰৰ মিউজিয়ামটোত যদি দেখাব পাৰিলে হয় মই দেখালোৱে হয় বাট কেমেৰা এলাও নাই ভিতৰত চব আহি চাব গোটেই ফিলিংছটো পাব একেবাৰে আগৰ দিনলৈকে গুচি যাব সেইবোৰ বস্তুবোৰ চাই পেলাই ইমান মজা লাগিছে এনেবোৰ দেখিছেনে এইবোৰ চব বেলি ফুল এইবোৰ সকলোখিনি বেলি ফুল ইমানখিনি বেলি ফুল আছে ইয়াতে তামাম লাগিছে বুলি কৈছোঁ এইখন ফটোত আহি আগতে মই কেতিয়াও ফটোত আহি পোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম আহি বহুত ভাল লাগিছে তো ফটোখন কেনেকুৱা পালে জনাব কমেণ্ট কৰি অ'কে তো আজি ভিডিঅ'টো এইখিনি এৰিলোঁ আকৌ নেক্সট ভিডিঅ'ত দেখাই আছোঁ অন্য এটা সত্ৰ